চাউলটো ভিডিঅ' নকৰা না। তো হে গাইজ, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰঞ্জন বৰা 10X। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হৈছে একদম স্পেচিয়েলি আমাৰ লগৰ এজনৰ বাৰ্থডে আছে, অভিজ্ঞান বুলি কয়। মই ইনষ্টাগ্ৰামত ধুনীয়াকৈ ষ্টৰি দিছোঁ। তাৰপৰা আজি ধুনীয়াকৈ অলপ পাৰ্টি হ'ব, নদীৰ পাৰফালে যাম, অলপ পাৰ্টি কৰিম, আপোনালোকক ধুনীয়াকৈ দেখাম। তো ধুনীয়াকৈ চাই থাকক। তো আমি মোৰ লগৰজন এতিয়া আমাৰ ঘৰত আছে, তাৰমানে আমি টিউশ্যন গৈছিলোঁতো, সেইটো কাৰণে লগত আহিলোঁ। এতিয়া বস্তুবিলাক আপোনালোকক দেখাম ধুনীয়াকৈ। আপোনালোকক এটা বস্তু দেখাইছোঁ, চাওক এখন স্কুটিত কিমান লোড পৰিছে। চলো ধুনীয়াকৈ পেট্ৰলটো ভৰাই ল'লোঁ। এতিয়া বন ৱেইট কৰি ধুনীয়াকৈ অলপ বজাৰ কৰিব আছে, বজাৰটো কৰি আপোনালোকক ধুনীয়াকৈ দেখাম। পেট্ৰল ভৰাই ল'লোঁ, অলপ এতিয়া আহি আছে, ইয়াত লগ কৰিম। তো গাইছ আমি এতিয়া বন ৱেইট পাই ধুনীয়াকৈ চব্জি অলপ লৈ ল'লোঁ। এতিয়া অভিজ্ঞানৰ কাৰণে কেক এটা লৈছোঁ, আমি এতিয়া লওঁগৈ মানে। আমি এতিয়া দোকানত আহিছিলে, দাদা এজন নাই আমি দোকানত, এতিয়া অলপ দেৰি ৰখিবলগীয়া আছে। ক'ত গ'ল সেইটো গম পোৱা নাই। দাদা আহিলে, আমি কেকটো লৈছোঁ। এইটো এই দাদা আমাৰ লগৰ যেটা বাৰ্থডে হয়, চব এটা কেক নিয়া হয়। এই দাদা পানী হয়, দাদা ধুনীয়াকৈ পাতি দিছে। কেকটো দেখাই লাগিব দাদা, কেকটো দেখাই দিবচোন অলপ, দেখাই দিয়ক। আমি সেইটো লৈছোঁ একে, কিন্তু সেইটো পেকিং কৰিছে এতিয়া। তো গাইছ কেক লৈ আহি গ'লোঁ। এই স্কুল গৈছোঁ বুলি কয়, পাৰ্টি খাব আহিছে, বাৰ্থডে পাৰ্টি খাব আহিছে। এইটো ভাৰ্গৱ, এইটো বাৰ্থডে বয়। বাছ কেক লৈ ল'লোঁ, ধুনীয়াকৈ অলপ মিঠাই লৈ লৈছোঁ। এতিয়া ধুনীয়াকৈ যাম, আৰু এজন আহিছে, সেইটো ধুনীয়াকৈ দেখাম। বাছ আহি আমি পাই গ'লোঁ শৰাইঘাট দলং। এয়া দেখিছে, হাফ পেণ্ট পিন্ধি লৈছে, কেনেকুৱা ধূলি। এইফালে দেখিছে ভৰি কেনেকুৱা লেতেৰা দেখিছে। এই চেণ্ডেল খুলি ল'লোঁ, এই চাওক এইবিলাক বস্তুবিলাক চাওক, কি ধুনীয়া ভিউ চাওক। আপোনালোকে আহিব পাৰে, একদম ধুনীয়া শৰাইঘাট দলং। এইটো পৰা ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। তো একদম ধুনীয়াকৈ আমি চাওক ব্ৰিজৰ তলত, কি মজা। চাওক খৰি আনিছে, এইটো গাহৰি, এইটো কটীয়া এইটো ৰসগোল্লা, মিঠাই। এইটো বাৰ্থডে বয়, এইটো নেউল ইয়াক নেদেখালোঁ। ধুনীয়াকৈ আমি বস্তুবিলাক যোগাৰ কৰিছোঁ, একদম ধুনীয়াকৈ দেখাম কি কি হয়। তাত গাহৰি আনিছোঁ, বেলেগ একো অনা নাই। খাবলৈ কিবাকিবি মিঠাই আনিছোঁ। এইটো কেক লৈ আহিছোঁ, আপোনালোকক দেখাইছিলোঁ কেকটো। তাত ভালকৈ দেখাব নাপালোঁ বাৰু। চাওক নাচি আছে, এইবিলাকে ধেমালি, এনেই ধেমালি কৰি থাকে এনেকৈ। তো গাইছ আমি গাহৰি একদম পুৰিবৰ কাৰণে এইবিলাক হালি চাওক, এইটো নেউল। তো ইয়াত আমি ধুনীয়াকৈ ইয়াত চৌকাটো পাতিম, ইয়াত ধুনীয়াকৈ বহা মেলা কৰিম। অলপ লেতেৰা হৈছে, ইয়াত চৌকাটো পাতিম ধুনীয়াকৈ। চাওক ব্ৰিজৰ তলত ধুনীয়াকৈ আমি খাম পিকনিক। হেতাই মাৰিব ই পকৰীক, ই পকৰী খাব চাটনিৰ লগত, পকৰী খাব। ভিডিঅ' নকৰা না। বাৰ্থডে বয়, ভিডিঅ' কৰিব লাগিব। তো গাইছ মিঠাতেল আনিব পাহৰিলে, মছলা আনিব পাহৰিলে, তাৰপিছত আৰু কিবা এটা বস্তু আনিব পাহৰিলে। এইটো আমি এতিয়া আনিব গৈছোঁ, ইমানেই স্মৃতি শক্তি কম, বস্তুকেইটা আনিব পাহৰিলোঁ। মিঠাতেল নাই অনা, গাহৰি মাংস বইল খাব লাগিব এতিয়া। ধূলি দেখাম এতিয়া, ধূলি। এই পোনে এইফালে উঠিবি ক, এইফালে পোনে ৰাস্তাটো ফালে গৈ থাক। কি ধূলি, মোৰ স্কুটি পুৰা ধূলি হৈ গ'ল আজি, ভালকৈ নে ধূলি দেখিছে দোকানত লাবি কি ওপৰত থবি একেবাৰে। মোক গোটেই ক্ৰকচা ধূলি হৈ থাকিলে, ধূলি এফালে কেলে আনিলি ঐ, এফালে ভাল আছিলে। মই নামিলো নি, হ'ব পালোঁগৈ এতিয়া। এনেকুৱা মজাটো লৈ ভাল লাগে, মানে যিমানে বেয়া নহওক এনেকুৱা ফূৰ্তিবিলাক ভাল লাগে। তাৰপিছত মছলা দিব, মছলা কি লৈ ল, 5 টকীয়া আছে নেকি? অঁ দিব। মিট মছলা, তাৰপিছত ৰেড চিলি, ধনিয়া, জিৰা কিবাকিবি দি দিম। মছলা তেল লৈ ল'লোঁ।
লোকেশ্যনটো ধুনীয়া পাৰ্টি খাবলৈ এতিয়া ডিচেম্বৰ জানুৱাৰী এতিয়া ভাল হ'ব পাৰ্টিটো তো একদম মজা হৈ পেলাই সেইফালে ধুলি চাম এটা কাম কৰিব খৰে বল যাওঁ একদম মাতিমগৈ তো মানে কি ক'ম মানে ধুলি হ'লেও ভাল লাগিছে লগৰ সেই ওপৰলৈ গৈ শৰাইঘাটৰ পৰা সেইকেইটা খাম কিমান সোমাই যায় উঠি যাওঁ নেকি উঠি যাওঁ স্কুটি একদম মানে অফ ৰোড বনাই দিছে ডিঅ' 125 টপ মডেল বনি গৈছে মোৰ স্কুটি উপায় নাই গাছ উপায় নাই पार्टी तो खाना ही है গাহৰি আছে তাৰ পৰা जिंदगी में ऐसा मजा कभी नहीं आएगा और गाहरी गाहरी खाएगा हम लोग गाहरी 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 में नगास गाहरी में पाई गलो ब्लैक सब्जी साहब ये ब्लैक आज पार्टी चलेगा पार्टी यही तो वही है पार्टी बॉय এইটো খাই আছে এইটো খাই আছে অকল খাই থাকে সেইটো কাৰণে ইমান শকত কেক কাটিব এতিয়া এই কাট এইফালে যা এইফালে যা হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হ'ব চাব চুলি নলগাবি দেই চুলি লগালে তহঁতৰ পানী আহে খাব মইতো দুবটল লাগিবই ডাইৰেক্ট কথা হেপী বাৰ্থডে হেপী লেণ্ডিং ডে দাড়িখিনি লগাও ইয়াত দাড়িখিনি এতিয়া লাগি আছে দাড়ি এতিয়া খাও একদম চকিলে প্ৰেংক কৰিলে এই ফুল খাইছে ফুল খাইছে বৰফ কেক কাট দিলো কাপোৰখন আনকো কোনোবাই হাত আমাৰ পুৰা গাহৰি হৈ গ'ল মজা গাহৰি খা আকৌ বহুত দিনৰ মই গাহৰি খাম ওলাই নেবে মজা মজা লগৰ বুলি নহয় এনেই মানে যোনকেইটা ভাল ভাল লগৰকেইটা আছে এনেই হ'লেও অলপ ওলাই আহিব লাগে এনেই অলপ নদী পাৰত হওক বা এনেই অলপ ক'ৰবাত ফুৰিব যাব লাগে তেতিয়া মানে কি ফ্ৰেণ্ডশ্বিপটো ভালে থাকে মনৰ কথা কোৱা হয় একদম ফূৰ্তি থাকে মানে গোটেই দিনটো ভাল হৈ থাকে মানে তো সেইটো কাৰণে অলপ ওলাই আহিব লাগে মানে তো গাইছ আমাৰ খানা হৈ গ'ল এতিয়া অকল খাব লাগে ক'ত কোনে কচোন কোনে অঁতৰাই দেচোন বিয়া ঘৰত খালে গোন্ধাই গাহৰি হৈ গ'ল এতিয়া অকল খানাটো খাব লাগে ভাতটো বাঢ় আকৌ অকল পচন্দে যাওঁ মাংস গাহৰি কথাটো আমিও কৈছোঁ এই ঢুকি পাওঁ কেনে মানুহটো गाहरी हो गया गाहरी 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 हो गया মই বিৰিয়ানী কামটো বহুত বেয়া পাওঁ কি জোৰে হৰি পেলাই জোৰে ক'ব নিদিলা কেনে খাই দিলা নহ'ব নহয় নেকি বাদ দিব আগতে মিছ তো চিধা খানা চানা খাই একদম ৰেডি ফটো মাৰিব কাৰণে ছানছেটত ফটো মাৰিবলৈ তই মাৰিবি নাই আকৌ দিয়া মাৰিব তো ধুনীয়াকৈ ফটো চটো মাৰি লওঁ ধুনীয়াকৈ সেইটো বাৰ্থডে বয় ফটো মাৰিলে তো কৈছে আমাৰ খানা পিনা হৈ গ'ল পাৰ্টি হৈ গ'ল ধুনীয়াকৈ তো এইফালে ছানছেট চাওঁ আপোনালোকৰ ছানছেট দেখাইছোঁ কি মজা কি মজা লাগিছে চাওক ছানছেট মজা ছানছেট তো ধুনীয়াকৈ পাৰ্টি কৰিলোঁ তো সেই আমাৰ বাৰ্থডে বয় কফিখনক ধুনীয়াকৈ আশীৰ্বাদ কৰিব যাতে আহিবলগীয়া দিনবোৰ ভাল হওক ভৱিষ্যত ভাল হওক তো খাই বৈ হৈ গ'ল এতিয়া মানে একদম ধুনীয়াকৈ যাব লাগে আমি যাম সিহঁতি এই আলিটোলৈকে আমি এতিয়া যাম ছানছেট ক'ৰবাত দেখাইছোঁ তো আমি যাম তো ভিডিঅ'টো কেনেকুৱা পালে জনাব তো
মানে এনেই বনালোঁ আৰু এনেই নৰ্মেলকৈ তো আপোনালোকে কেনেকুৱা পালে জনাব যদি ভাল পাইছে তেন্তে ছাবস্ক্ৰাইবটো কৰি দিব সকলোকে শ্বেয়াৰটো কৰি দিব কাৰণ মইতো নতুনকৈ ভিডিঅ' বনাইছোঁ ন আপোনালোকে মৰমবোৰ দিলে তেতিয়া ভাল লাগিব ভিডিঅ' দিবলৈ তো আপোনালোকে ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া ধুনীয়াকৈ গৈ থাকোঁ তো আজিলৈ বাই বাই